হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা ৰাখিছোঁ ভাল আৰু সকলোৱে ভালে কুশলে থাকক। মই তাকেই বিচাৰোঁ। আজি বতৰটো এই পিছবেলা কেনেকুৱা সেমেকা কৰিছে আৰু খুব বতাহ আহিছিলে, দেখিছেনে? আৰু বৰষুণ দি আছে বৰ্তমান, কিনকিনীয়া বৰষুণ, খিচখিচীয়া বৰষুণ দি আছে। আমি এনেকৈ বাহিৰতে বহি আছোঁ, অকণমান ভিতৰলৈ গৈছোঁ, ভালো লগা নাই। আৰু এয়া আমাৰ শালিকাকেইটা আছে, চুনুমুনু। ইহঁত একে পোহনীয়াৰ নিচিনা হৈ গৈছে। ইহঁতক সদায় কিবা নহয় কিবা খাবলৈ দিব লাগে। এয়া এটা ওপৰ, চুনুমুনু সিহঁতক এনেকৈ খাবলৈ দিব লাগে। এতিয়া ব্ৰেড দি দিছোঁ, ৰুটি হওক ব্ৰেড হওক যিয়ে নহওক সিহঁতক দিব লাগে, খাই খুব ভাল পায়। চুনুমুনু, এয়া দেখিছে, এইকেইটা মোৰ পোহনীয়া নহয় যদিও পোহনীয়াৰ নিচিনা হৈ গৈছে। সিহঁতে টাইম টেবুলকৈ ৰুটি, মুড়ি, বিস্কুট, চানা সকলোবোৰ খায়। বিস্কুট খুব ভাল পায়। এতিয়া মই ব্ৰেড দিছোঁ খাবলৈ। এতিয়া দেখিছে বন্ধু বান্ধৱীসকল, একেবাৰে অৱস্থা কেনেকুৱা হৈ আছে। গতিকে আপোনালোকে সকলোৱে ভালকৈ থাকক। আৰু মই আজি এনেই এটা ব্লগ বনাওঁ বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ। গতিকে কিনো কৰিম, মই আৰু মোৰ ছোৱালী তেনেকৈ ছোৱালী আৰু মই তেনেকৈ দুয়োটাই বোলো লগ লাগি অলপ হেৰি কৰোঁ আৰু আপোনালোকৰ লগতে থাকোঁ, ভাল লাগিব। সকলোৱে ভালে কুশলে থাকক, মোৰ তাৰে আশা। বন্ধু বান্ধৱীসকল, মই পাছফালটো দেখুৱাই আছোঁ আপোনালোকক। চাওকচোন, গোটেইবোৰ সেউজীয়া সেউজীয়া, ভাল লাগিছে। বৰষুণ দি আছে। অপৰূপা অপৰূপা অসীম নীল নভ, তুমিয়েই বিন্দু অনন্ত। অপৰূপা তুমি মুক্তা, তুমি মুক্তা, অনুভৱ জানো তুমি কৰা নাই। ঠাণ্ডা বতৰ, বৰষুণ দি আছে, গতিকে কিবা এটা খাবলৈ মন গৈছে। মোৰ ছোৱালীয়ে ক'লে মা কিবা এটা খাওঁ। মই ভাবিলোঁ ব্ৰেড আছে, ইনষ্টেণ্ট কিবা এটা বনাই দিওঁ। মই আলু বইল কৰি থৈছোঁ, বইল কৰি পেলাই ধুনীয়াকৈ ইয়াতে মই মেছ কৰি লৈছোঁ। ইয়াতে কেৱল কেঁচা জলকীয়া দিছোঁ, আৰু মই এটা ক'লা জিৰা আৰু মানে হেৰি গছৰে পকা জলকীয়া দেই, আমাৰ ঘৰৰ জলকীয়া, ক'লা জিৰাটো দিছোঁ আৰু আজৱাইনটো দিছোঁ। আৰু ইয়াত ব্ৰেড সৰু সৰু কেইখনমান মই লৈ লৈছোঁ এনেকৈ। আৰু খাবলৈ ইয়াৰ লগত পিঁয়াজ আৰু মই তিয়ঁহ আগতীয়াকৈ কাটি থৈ দিছোঁ। তো মই কেনেকৈ বনাওঁ চাবচোন দেই। এইখিনি মই ব্ৰেডখিনি, মই আলুখিনি ভালকৈ লগাই মেলি ৰিফাইনত মই ভাজিম, তাৰপিছত গৰমে গৰমে খাম। মই এতিয়া ব্ৰেডবোৰত ওপৰত এনেকৈ হেৰি লগাই লৈছোঁ, আলু যে মেছ কৰি থৈছিলোঁ এইখিনি মই লগাই লৈছোঁ। আৰু এনেকৈ মই ৰিফাইনত গৰম গৰম ভাজিম আৰু চাহৰ লগত খাম। এনেও আপুনি চচ লৈ পেলাই, চাটনি লৈ পেলাই খাব পাৰে। আৰু ওপৰত অকণমান চাট মছলা ছটিয়াই ল'ব লাগে, খুব ভাল লাগে খাবলৈ। আপোনালোকক খাবচোন এনেকৈ বনাই পেলাই। বহাই দিছোঁ ইয়াতে চুলা জ্বলাই পেলাই, ইয়াতে এখন ননষ্টিক এখন উঠাই দিছোঁ, আৰু মই ইয়াতে ৰিফাইনো দি দিছোঁ। গৰম হ'লে মই ইয়াতে বনাম, এতিয়া ভাজিম এইখিনি। আমাৰ মই অকণমান ভাজিব লাগিব, তাৰপিছত হেৰি কৰিব লাগিব। খাবলৈ ৰেডি হৈ গৈছে। মই এনেকৈ ভাজিছোঁ, আৰু ইয়াৰ লগত মই চালাড খাবলৈ ৰেডি কৰোঁ। তিয়ঁহ আৰু পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে ইয়াৰ লগত চচ আৰু চাটনি ব্যৱহাৰ কৰিব পাৰিব, খুব ভাল লাগে। আপোনালোকেও বনাই পেলাই খাবচোন বন্ধু বান্ধৱীসকল। গতিকে দেখিছে দেশৰ পৰিস্থিতি কি, গতিকে আপোনালোকে সজাগ হৈ থাকক, ভালকৈ থাকক। তাৰোপৰি বাহিৰৰ যিটো পৰিস্থিতি, সকলোৱে ছেভ হৈ থাকক, মুখত মাস্ক লগাওক, চেনিটাইজাৰ কৰক, আৰু সকলো ল'ৰা ছোৱালী বৃদ্ধৰ পৰা আদি কৰি সকলোৱে ঘৰতে ভালকৈ সুস্থ সবল হৈ থাকক, তাৰে আশাৰে। আপোনালোকে জানে মোৰ চেনেল বৰ্ণালী এণ্টাৰটেইনমেণ্ট ব্লগ। আপোনালোকে এণ্টাৰটেইনমেণ্ট ব্লগটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব দেই। বাই বাই।